ভিডিঅ'টো চোৱাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব যাতে আগলৈ দিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকে। তেন্তে আহক ভিডিঅ'টো উপভোগ কৰোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, মই দেৱজ্যোতি শৰণীয়াই মোৰ ইউটিউব চেনেল দেৱা অসমলৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ আগত গান্ধী জয়ন্তীৰ বাবে মহাত্মা গান্ধীৰ বিষয়ে চমুকৈ ক'বলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। মহাত্মা গান্ধী এজন অহিংসাৰ পূজাৰী আছিল। তেওঁৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে পোৰবন্দৰত আৰু তেওঁৰ মৃত্যু হৈছিল 1948 চনৰ 31 জানুৱাৰী তাৰিখে। তেওঁৰ জন্মটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। ভাৰতীয় ৰাজনীতিৰ এক মহত্বপূৰ্ণ অংশ হ'ল মহাত্মা গান্ধী। তেখেতে স্বাধীনতা আন্দোলনৰ সময়ছোৱাত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম মোহনদাস কৰমচাদ গান্ধী। পত্নীৰ নাম কস্তুৰবা গান্ধী। সন্তানৰ নাম হৰিনাথ, মতিলাল, ৰামদাস, দেৱদাস আৰু তেখেতৰ মুখ্য আন্দোলনসমূহ আছিল দক্ষিণ আফ্ৰিকাত আন্দোলন, অসহযোগ আন্দোলন, স্বৰাজ আন্দোলন, হৰিজন আন্দোলন, ভাৰত্যাগ আন্দোলন। তেওঁৰ প্ৰসিদ্ধ বাক্য হ'ল অহিংসাই পৰম ধৰ্ম। মোহনদাস কৰমচাদ গান্ধী, যাক আমি মহাত্মা গান্ধী বুলি কওঁ, যাক দেশৰ জাতিৰ পিতা বুলি কোৱা হয়, সেইকাৰণে তেখেতক বাপু বুলিও সম্বোধন কৰা হয়। দেশক গোলামীৰ জালৰ পৰা মুকলি কৰা মহাত্মা গান্ধীৰ যোগদান সদায় চিৰস্মৰণীয় হৈ থাকিব। অহিংসাই পৰম ধৰ্ম এই সিদ্ধান্তলৈ গৈ তেওঁ দেশক এক দিশৰ পৰা স্বাধীনতা আন্দোলনত দেশবাসীক ভাগ ল'বলৈ প্ৰেৰণা দিয়ে। তেখেত সহনশীলতা ব্যক্তি আছিল। তেখেতে কেতিয়াও কাকো বেয়াকৈ নকৈছিল। তেখেতক যদি কোনোবাই বেয়াকৈ কৈছিল তেতিয়া তেখেতে সদায় সেই মানুহজনক নম্ৰভাৱে উত্তৰ দিছিল যে তুমি মোক বান্ধিব পাৰা, তুমি মোক যাতনাও দিব পাৰা, তুমি এই শৰীৰটোক শেষ কৰিও দিব পাৰা, কিন্তু তুমি মোৰ মন আৰু মগজুক বান্ধিব নোৱাৰিবা। দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে দেশত ভাৰত্যাগ আন্দোলন আৰম্ভ কৰা হ'ল 9 আগষ্ট 1942। সেইদিনা ভাৰত্যাগ আন্দোলন কাৰ্যকৰী কৰা হয়। এইটো এটা এনেকুৱা সময় আছিল যেতিয়া ব্ৰিটিছ হুকুমতৰ যুদ্ধত ফচি আছিল আৰু দ্বিতীয় ফালে দেশৰ জনগণ জাগি উঠিছিল। নৰম দল আৰু গৰম দল দুয়োটাই নিজৰ শক্তিৰ বাবে দেশখনৰ আন্দোলন চলাই আছিল। গতিকে মহাত্মা গান্ধীৰ বিষয়ে আৰু মই বেলেগ বহুত আছে, কিন্তু সেইখিনি মই পঢ়িব নোৱাৰিলোঁ বা মই ইমান ভালকৈ নাজানো। আচলতে মই সেইটো বহুত বেলেগকৈ অলপ দেখিলোঁ। গতিকে আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে আগলৈ দিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকে। তো আজিলৈ এৰিছোঁ তেন্তে, বাই বাই।